Hi guys, welcome to my channel. আজি মোৰ দ্বিতীয়টো ব্লগ প্ৰথমটো ব্লগত মই ওলোৱা নাছিলোঁ একচুয়ালি আজি ভাবিছো ওলাও আৰু আজি ফুৰিবলৈ যাবলৈ লৈছো বা মই দাদা নবো আৰু অকমানি ভতিজী এজনী আছে এইটো আমাৰ পকা আলিটো পকা নহয় আসলতে এটো কি বুলি কয় পাহৰি থাকিলো ইটাটো আৰু আজি আমাৰ পদলিৰ মুখ আগৰ পৰা ষ্টাৰ্ট কৰিছো ব্লগটো কলৈ যাও কি কৰো কি খাও আপোনালোকে চাই থাকক আজি ইয়াৰ পৰা আৰম্ভ কৰিছো চাই থাকক এজনী আমাৰ অকমানি ভতিজীজনী মনো মাস্কখন অকমান অতৰাই দিয়া দেখুৱাই দিওঁ তোমাক চাও অতৰাই দিয়া মাস্কখন মাস্কখন তললে দি দিয়া তোমাক চাব আকৌ তললে দি দিয়া Subscribe কৰি দিব কৈ দিও লাইক কমেন্ট কৰি দিব কৈ দিও নামটো কৈ দিও মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰুতি শইকীয়া কৈ দিও মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰুতি তাই গাড়ী চোৱাত ব্যস্ত আৰু বাপেক এফালে গৈছে মানে বাপেক কেতিয়া আহে চাই আছে আৰু আমাৰ বাইদেউ গৰাকী আহি আছে দেই এইয়া এই গৰাকী বাইদেউ হাই কৈ দিও হাই চেটেল ভাল চাই থাকক কলৈ যাওঁ কি কৰোঁ কি খাওঁ মানে স্পেচিয়েলি নহয় তথাপিও আৰু আমি য'ত মেট্ৰিক দিছিলোঁ স্কুলখন দেখুৱাই দিম পাই আছোঁগৈ ছাগলী মোৰ আজিকালি ছাগলী দেখিলে ভয় লাগে এবাৰ কেইদিনমানৰ আগতে মোৰ আচলতে এক্সিডেণ্ট হৈছিলে ছাগলীৰ পৰা সেইকাৰণে মোৰ ছাগলী দেখিলে ভয় লাগে আৰু ছাগলীবোৰ আমাৰ মুখৰ আগতে ওলায় এয়া আকৌ গৰু ওলাল মোৰ জিঅ' ধপ ধপ কৰি আমাৰ আমি য'ত HSLC দিছিলোঁ মেট্ৰিক পৰীক্ষা দিছিলোঁ চিচুপানী হাইস্কুলৰ আণ্ডাৰত মানুহজনে বৰ খালে জানো কেতিয়া আজি চাগে একজনী কি কৰি গৈছে বহিব আকৌ গৰু এতিয়া পকা ৰাস্তাত উঠিলোঁ এয়া সাপেখাতিৰ পোষ্ট অফিচ গাঁৱলীয়া ৰাস্তা হ'লেও কিমান পকাৰ দেখিছে ভাল হয় ৰাস্তাটো মানে আমাক জনতা বাইদেৱে বহুত বেছি মৰম কৰে আমি এতিয়া পামগৈ আৰু বেছি দূৰ নাই অকণমান দূৰ আছে আৰু 2 কিলোমিটাৰ হ'ব ফাইনেলি আমি পাই গ'লোহি মা অকণমানিয়ে কিবা আনিছে এইবোৰ খাবলৈ অকণমানি এইটো আমাৰ দাদা এয়া জেঠাই ঘৰত চাওক ইমান এগাল বিলাহী দাদাহঁতি মুখৰ আগত উলিয়াই লৈছে তাজা ৰঙা আৰু এইটো ডাঙৰ এডাল বটুৱা এইখিনি কিহৰ কাৰণে জানেনে গাহৰি দানাৰ কাৰণে ইয়া নয়নদাই কাটি আছে জেঠাইহঁতৰ ল'ৰা আৰু এইগৰাকী নবৈ কচু থুৰি কাটি আছে ইয়াতে বোলে 4টা গাহৰি পুহিছে দাদাহঁতি আৰু চাবলৈ যাম আমি ফাৰ্মখন গাহৰি ফাৰ্ম আছে ইয়াত গাহৰি ফাৰ্ম চাবলৈ যাম এতিয়া বলকচোন আমি ফুৰিবলৈ অহা জেঠাইহঁতৰ ঘৰত এখন ট্ৰেক্টৰ আছে সিহঁতৰ মানে সৰু ট্ৰেক্টৰ আৰু এতিয়া গাহৰি চাবলৈ গৈ আছোঁ হাঁহ এয়া আপোনাৰ পাতি হাঁহ কালি আমি ৰাজহাঁহ খালোঁ কিন্তু দেখুৱাবলৈ থাকি গ'ল এয়া গাহৰি ফাৰ্ম মানে ইয়াতে কেইটা আছে 1 2 3 4 5টা আছে এইটো গাহৰি চক এইটো গাহৰি ইমান ধুনীয়া বগা গাহৰি কিন্তু মুখ জোঙা ইহঁতৰ এয়া গাহৰি ফাৰ্ম খুলিছে আমি এটা গাহৰিকে পুহিবলৈ ইমান কষ্ট হয় গাহৰি দেখিছোঁ
অকণমানিকেইজনীয়ে মানে মোক আনিছে এয়া দেখিছে চোক এইটো অলপ সৰু হৈ আছে গাহৰিটো সৰু নহয় গোটেইকেইটা কিন্তু মুখ জোঙা হয় গোটেইখিনি চোক কিমান ধুনীয়া ধুনীয়া আমাৰ এই গাহৰি চাবলৈ অহা পাৰ্টনাৰ আমাৰ হাই কৈ দিয়া গোটেইকেইটা বগা বগা গাহৰি দেই দেখিবলৈ চোৱা কি সুন্দৰ মানে ধুনীয়া ধুনীয়া গাহৰি মৰম লগা মুখখন যদি গোল গোল হ'লহেঁতেন তেতিয়া আৰু ভাল লাগিলেহেঁতেন এয়া আমাৰ বায়ো মানে বনাই আছে অলপ কিবা কিবি তিনিটা চাৰিটা সেউজীয়া পৰিৱেশ আৰু চাৰিওদিশে এয়া লেটেকু দেখিবলৈ পাইছে লেটেকু এয়া এইবোৰ লেটেকু এয়া কঠীয়া তলিলে কঠীয়া তলি চাবলৈ আহিছোঁ এইখিনি গোটেইখিনি এয়া জেঠাইহঁতৰ পথাৰ মানে ইয়াতে কঠীয়াতলি চাবলৈ আহিছোঁ কঠীয়াতলি দেখুৱাম এতিয়া আপোনালোকক আৰু এয়া চাওক কঠীয়াতলিৰ লগতে ইমান ধুনীয়াকৈ দাংবডি খেতিও কৰিছে জেঠাইহঁতি দেই এইফালে সকলোৱে কৰে বাম খেতি আৰু নিজৰ ঘৰতে খাবলৈ হৈয়ে যায়গৈ বজাৰৰ পৰা কিনিবলৈ দৰকাৰেই নাই আৰু এখন কঠীয়াতলি আমাৰ জেঠাইহঁতৰ আমাৰ অকণমানি দেখুৱাইছে দেই এইজনী আমাৰ অকণমানি মনো হাই এয়া কঠীয়াতলি দেখিছে গোটেইখন সেউজীয়া পৰিৱেশ আৰু এইফালে আপোনাৰ মাটি আছে আৰু যাওঁ এতিয়া ঘৰলৈ আৰু এতিয়া যাওঁ গাহৰি গা ধোৱা চাবলৈ এয়া গাহৰিক গা ধুৱাবলৈ আহিছে মটৰৰ পাইপেদি ইহঁতক সদায় গা ধুৱাব লাগে কাৰণ বেচেৰাকেইটা ইহঁতি ক'তো ওলাই যাবলৈ নাপায় ইয়াতে বন্দি ইয়াতে খাব ইয়াতে শুব ইয়াতে গা ধুব আৰু আমি এতিয়া ঘৰলৈও যাব লাগিব গাহৰি গা ধোৱা চাই হৈ গৈছে যাওঁগৈ আৰু এতিয়া টাইম হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ যাওঁগৈ ফুৰি মেলি হৈ গ'ল আমি ঘৰ যাবলৈ ওলালোঁ মানে গৈ আছোঁ তাত ক'বলৈ নহ'ল আৰু দেৰি হ'ল লৰালৰি হ'ল এতিয়া মানে ইভিনিঙে হ'ল দেৰিয়ে হ'ল বহুত সোনকালে যাব লাগিছিলে পুলিচে পালে গ'ল এতিয়া আমি গৈ আছোঁ দুইজনীয়ে একদম বেক কেমেৰা কৰি দেখিছোঁ আপোনালোক এয়া চাওক একদম সেউজীয়া পৰিৱেশ গাঁৱৰ মাজেদি কেঁচা আলিৰ ওপৰে গৈ আছোঁ আৰু বহুদিনৰ মূৰত আহিলোঁ বাহঁতৰ সম্বন্ধীয় জেঠাইহঁতৰ ঘৰলৈ সৰুতে আহিছিলোঁ ভাল লাগিল সেউজীয়া পৰিৱেশবোৰ পাই গাহৰি চালোঁ আৰু এতিয়া আহি পকা ৰাস্তা পাই গ'লোহি আমি আৰু আজিও গৰুৰ ভিৰ দেখিছে নাই গৰু মানে কি ক'ব এতিয়া খেতি পথাৰৰ দিন আহিছে পথাৰত ঘাঁহ বন নাই ৰাস্তাই ঘূৰি ফুৰিছে আৰু আমি ইমানখিনিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ ফুৰিবলৈ অহাবোৰ ভুলে শুদ্ধই সৰুকৈ অলপকৈ আপোনালোকৰ আগলৈ আগবঢ়ালোঁ আমি ক'বলৈ গ'লে নতুন ইউটিউবাৰ আমাৰ বহুতখিনি ভুল হৈ গৈছে আমাৰ ভালকৈ কেমেৰা লোৱাও হোৱা নাই মানে কি খালোঁ কি বলোঁ সেইখিনি দেখুৱাবলৈও থাকি গ'ল পাহৰি থাকিলোঁ আৰু উপায় নাই আৰু এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব মৰম দিব তেতিয়াহে আমি চাগে আগুৱাই যাব পাৰিম ভালকৈ কৰিব পাৰিম আৰু আমি এনেকৈ গৈ পামগৈ আৰু এতিয়া বেছি টাইম নাই আকৌ লগ পাম আকৌ ভালকৈ বনাবলৈ চেষ্টা কৰিম বাই বাই